কেনে পাইছে খাইছেনে সুন্দৰ দালি ঔটেঙাও বনালোঁ হাই হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালেই চাগে আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ পুখুৰীৰ পাৰৰ পৰা আৰু আজি বনাম চিকেন গ্ৰেভি আৰু আজি বনোৱা জেগাডোখৰ হ'ব অলপমান বেলেগ বলক চাই থাকক আজি ভিডিঅ'টো এয়া আমাৰ আজি চিকেন বনোৱা ৰেচিপিটোৰ ছেটআপটো এয়া এইটো চিকেনটো ইয়াত অলপমান মই দহি দি থৈ দিছোঁ এই পৰিৱেশ এই পুখুৰীৰ পাৰ এইটো ঘৰ ইয়াতে আমি আজি চিকেনৰ ৰেচিপিটো বনাম দেই এইটো মই এতিয়া মেগনেট কৰি ল'ম প্ৰথমতে অলপ মই ইয়াতে জিৰা পাউডাৰ দি দিছোঁ মিক্স ভেজ অলপ দিছোঁ একদম চিম্পুল চিকেন মছলা অলপ দিছোঁ ৰেড চিলি দিম অলপমান ৰেড চিলি পাউডাৰ দিছোঁ ধনিয়া পাউডাৰ আৰু হালধি ৰেড চিলি দি পিনে অকণমান মই ধুনীয়াকৈ এতিয়া বঢ়িয়াকৈ মানে মঠি ল'ম মানে মেগনেট কৰি ল'ম দেই আজি সৰিয়হৰ তেল ধাৰা একদম চিম্পুল ষ্টাইলত বনাই আছোঁ আজি একদম চিম্পুল মা মছলা বেছি নাই পিঁয়াজো বেছি দিয়া নাই দেখিছে অলপমান পিঁয়াজ দিছোঁ কি ক'লা মলা সেই তাকে আজি একদম চিম্পুল মানে মা মছলা বুলিবলৈ নাই অকণমান পিঁয়াজ ইয়াতে অকণমান আছে আদা নহৰু এনেকৈ মানে পেষ্ট এটা আছে কেঁচা জলকীয়া পেষ্ট এটা আছে আপোনাৰ হেৰিৰ কাৰণে ইয়াতে জ্বলাটোৰ কাৰণে কাৰণ আমাৰ ইয়াত থকা মানুহকেইজনে জ্বলা খাই ভাল পায় এয়া চাওক ৰাইজ এতিয়া মই এই পেষ্টটো দি দিছোঁ জাৰণি মাজতে কি চৰাইঙিয়া গতিকে ধুনীয়াকৈ পেষ্টটো মিল খাই গৈছে মাত্ৰ 2 মিনিটমান মই এনেকৈয়ে উতলাই ল'ম এনেকৈ 2 মিনিটমান উতলি থাকিব অকণমান নিমখ দি দিছোঁ দেই তোৰ মনৰ ভিতৰত কোনে বাৰু জুমি চাই বাৰু জুমি চাই ফাইনেলি এতিয়া আমাৰ মেগনেট কৰি থোৱা মাংসখিনি মানে চিকেনটো দিবলৈ সময় আহি পৰিছে এইটো মই এতিয়া দি দিম চিকেন এতিয়া ধুনীয়াকৈ অলপ টাইমৰ কাৰণে মই এনেকৈ ঢাকন লগাই দিম 2 পৰা 3 মিনিটমান তাৰপিছত দুই 3 মিনিটৰ পাছত এতিয়া বহুত বতাহ দেই বতাহৰ কাৰণে বহুত অসুবিধা হৈছে
ঐ হৈ 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 কি গোন্ধ বে, কি খুজবু, অ' হৈ য়ম্মি বে। মোৰ নিজৰে মানে গোন্ধটো পাই মজা লাগিছে বে। আজিতো নিশ্চয় কেইটামান ভাত বেছিকৈ খাম দেই, কচমচে কৈছোঁ, য়ম্মি হৈছে বে। সেইকাৰণে কওঁ মই, মানে কেৰাহী কালাৰটো নাচাব, কেৰাহীৰ ভিতৰত বনোৱা বস্তুটো কেনেকুৱা হৈছে সেইটো চাব। ঐ হৈ 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 কি ক'ম, কি গোন্ধ আৰে। এতিয়া মই দিম এই মছলাটো, যোনটো গৰম পানী দি পিনে মই পেষ্ট বনাই থৈছিলোঁ, এইটো। এতিয়া হ'ব মানে চুনে পে চুহাগা, এনেকুৱা ধৰণৰ কথা। এইটো পুখুৰী, এইটো পাৰ। এই পাৰত আমি এইবিলাক ছেটআপ, আজকি ছেটআপ। এতিয়া অলপমান পানী দি দিম দেই, গৰম কৰি থৈ দিয়া পানীটো। ফাইনেলি আমাৰ ভাতৰ কাঁহীখন কেনে পাইছে, খাইছেনে? দালি ঔটেঙাও বনালোঁ, সেইটো দেখাব নোৱাৰিলোঁ বাৰু। এয়া দেই, ইমানে আৰু।